বন্ধুসকল আজি আহিলো ধেমাজি পাকঘৰত আৰু ইয়াতে দেখিছে মাংস থালি 99 মাছৰ 79 আৰু নিৰামিষ ললে 59 আসলতে গণেশগুৰিৰ পৰা আহি কোট ভাত খাম ভাবি আহি পালোহি ৰাজগড় আৰু এইখন আছে ৰাজগড়তে আৰু এইখনত আগতে এবাৰ খানা খাইছো যথেষ্ট ধুনীয়া খানা দিছিলে আৰু হেতু কাৰণে আজি ইয়াতে আহিলো আৰু দেখিছে এইখন হৈছে ইয়াৰ নিৰামিষ থালি আৰু মই ইয়াতে লৈছো গাহৰি মাংস ইয়াতে আজি বনাইছে কচুৰ লগত আৰু মাছও লৈ লৈছো অলপ মাছ বনাইছে ঔটেঙা লগত আগতে পিছে ইয়াতে গাহৰি মাংস বনোৱা নাছিল আজিকালি গাহৰি মাংস বনাই আৰু এই হোটেলখন হৈছে ধেমাজি এগৰাকী বাইদেউ আৰু বেছি দিন হোৱা নাই হোটেলখন খোলা 99ত যিটো খানা খুৱাই আছে সঁচাকেই বহুত মজা খানা খুৱাইছে আৰু মাংসটো যথেষ্ট ভাল বনাইছে কচুৰ লগত আৰু ৰাজগড়ত বহুত কেইখন ভাল হোটেল আছে বহুত কেইখনত খাইছো খানা সঁচাকেই ভাল বনাই আৰু তাৰ মাজৰে এখন এতিয়া ধেমাজি পাকঘৰ ইয়াতো খানা খাই বহুত ভাল লাগিলে আৰু এতিয়া ইয়াতে টেষ্ট কৰি মই এতিয়া ঔটেঙা লগত বনোৱা মাছৰ জোলটো আপোনালোক যিসকলে ইয়াতে খাইছে এবাৰ কেনেকুৱা পাইছে এবাৰ কমেন্ট কৰি জনাবচোন মই হলে কিন্তু ইয়াতে খাই পিনি যথেষ্ট ভাল পালো খানাটো ঔটেঙা লগত মাছৰ জোল যিটো বনাইছে তামাম টেষ্টি লাগিছে আৰু কচু গাহৰিটো খাই পিনি ভাল লাগিলে আৰু আপোনালোক যিসকলে ইয়াতে খোৱা নাই এবাৰ আহি পিনি ইয়াতে খাই চাব 99 ৰুপিছত বহুত ভাল খানা দি আছে যিসকলে ডেইলি হোটেলত খায় তেওঁলোকৰ কাৰণে এখন হোটেল একদম বেষ্ট আছে আপোনালোকে 59 ৰুপিছত নিৰামিষ থালিও যদি লয় ধুনীয়াকে খাব পাৰিব আৰু আইটেম বিলাক যথেষ্ট টেষ্টি বনাই আচলতে বাইদেৱে আৰু এই হোটেলখনৰ লোকেশ্যনটো আপোনালোকক ভালদৰে কৈ আছো আপোনালোকে ৰাজগড়ত আহি A01 কেফে অপজিটত আপোনালোকে পাই যাব ধেমাজি পাকঘৰ আহিব এবাৰ খাই চাব খানা একদম মজা পাব আৰু ভিডিঅ'টো যদি আপোনালোকক চাই পিনি ভাল লাগিলে আপোনালোকে লাইক কমেন্ট আৰু শ্বেয়াৰ এটা কৰি দিব